আপুনিও গাহৰি পালন কৰিম বুলি ভাবিছে নেকি? যদিহে আপুনি প্ৰশিক্ষণ নোলোৱাকে গাহৰি পালন ষ্টাৰ্ট কৰে তেনেহলে আপুনি এদিনৰ দিনত বহুতো লোকচান ভুগিবলগীয়া হ'ব পাৰে। এই ভিডিঅ'ত মই আপোনালোকক জনাম যে গাহৰি পালনৰ প্ৰশিক্ষণ ক'ৰ পৰা ল'ব, কিমান টকাৰ প্ৰয়োজন হ'ব আৰু কি কি ডকুমেন্টস লাগিব তাৰ সকলোখিনি তথ্য মই এই ভিডিঅ'ত জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান সময়ত আপোনালোকে নিশ্চয় গম পায় গোটেই অসমত বিভিন্ন জেগাত বহুতো গাহৰি বেমাৰ হৈ মৰি আছে। বহুতো গাহৰি পালকৰ বহুতো টকা লোকচান হৈছে। তো নমস্কাৰ বন্ধুসকল, মই কাপ্তান মাৰ্ডি আৰু পুনৰ এবাৰ আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছো। তো বৰ্তমান অসমখনত গাহৰিৰ বহুত ডাঙৰ বজাৰ আৰু আমি এই বজাৰখনত মানে গাহৰিৰ উৎপাদনটো বহুত কম। প্ৰায় ভাগ আমাৰ অসমত ডেইলি বহুতো গাহৰি মাংসৰ প্ৰয়োজন, কিন্তু এই মাংসৰ প্ৰয়োজন আমি দিব পৰা নাই। সেই কাৰণে গাহৰি ফাৰ্ম আমি কৰিব লাগে। গাহৰি ফাৰ্ম যদি আপুনি প্ৰশিক্ষণ নোলোৱাকে আৰম্ভ কৰিব বিচাৰে তেনেহলে এদিনৰ দিনত আপুনি বহুতো টকাৰ লোকচান কৰিব পাৰে। তো এই ভিডিঅ'ত মই জনাম আপুনি গাহৰি পালনৰ সম্পূৰ্ণ প্ৰশিক্ষণ ক'ৰ পৰা ল'ব, কিমান টকাৰ খৰচ হ'ব আৰু কেইদিন আপুনি এই প্ৰশিক্ষণ ল'ব লাগিব তাৰ বিষয়ে জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। মই এই ভিডিঅ'ত আপোনালোকক কন্টেক্ট নাম্বাৰো স্ক্ৰীনত মেনশ্যন কৰি দিম। আপুনি যদি বছৰ বছৰ ধৰি গাহৰি পালন কৰি থাকে তেনেহলে নিশ্চয় আপোনাৰ গাহৰি এটা বা দুটা নিশ্চয় মৰিছে, আৰু এই গাহৰিটো কিহৰ কাৰণে মৰিছে আপুনিও গম পাইছে, সময়ত আপুনি ট্ৰিটমেন্ট কৰিব নোৱাৰাৰ কাৰণে। যদিহে আপুনি গাহৰি ফাৰ্মৰ ট্ৰেইনিং ললে হয়, গাহৰি পালনৰ প্ৰশিক্ষণ ললে হয়, তেনেহলে আজি আপোনাৰ গাহৰিটো জীৱিত অৱস্থাত থাকিলে হয়, এতিয়া আপোনাৰ পইচা লছ নহলে হয়। কোন জেগাত আপুনি প্ৰশিক্ষণটো ল'ব পাৰিব মই ভিডিঅ'ত কৈ আছো। ভিডিঅ'টো বিনা স্কিপ কৰি শেষলৈকে চাই থাকক। প্ৰশিক্ষণ ল'বৰ কাৰণে আপোনাৰ কি কি প্ৰয়োজন হ'ব তাৰ বিষয়ে আমি কথা পাতিম। তো প্ৰশিক্ষণ আপুনি লোৱাৰ আগতে প্ৰায় 2 সপ্তাহ মান গাহৰি মাংস যদি আপুনি খায়, এই গাহৰি মাংসটো খাব নালাগিব। আৰু প্ৰশিক্ষণত যিদিনা আপুনি এটেণ্ড কৰিব, প্ৰথম দিনাখন আপুনি সেই প্ৰশিক্ষণ লোৱা জেগালৈ যাব। তো সেই যোৱা দিনাখন সুস্থ শৰীৰত যাব লাগিব আৰু আপুনি বেগত লৈ যাব লাগিব আপুনি নিজে ব্যৱহাৰ কৰা কলগেট আৰু ব্ৰাছ। আপুনি লগতে দুযোৰ কাপোৰ লৈ যাব, তাত কেইদিনমান থকা হ'ব। প্ৰায় আপোনাৰ 3500ৰ পৰা 4000 টকা লাগিব। আপুনি যেতিয়া ফোন কৰি সিট বুকিং কৰিব, সিট বুকিঙৰ কাৰণে আপোনাৰ 1500ৰ পৰা 2000 টকা দৰকাৰ হ'ব। যেতিয়া আপুনি ফোনত কথা পাতিব সেই সময়ত আপোনাক ভালদৰে বুজাই দিব সেই কথাখিনি। আপোনালোকৰ একো চিন্তাৰ কথা নাই, আপুনি সিট বুকিং কৰিব মাত্ৰ 1500 টকাত। তাৰ পিছত যিদিনাখন যাব সেইদিনাখন আপোনাৰ গাত একো বেমাৰ থাকিব নালাগিব, আপুনি সুস্থ শৰীৰত যাব লাগিব। আপুনি তাত গৈ কেইদিনমান থাকিব লাগিব, সেই কাৰণে আপুনি দুযোৰ কাপোৰ লৈ যাব, লগতে আপোনাৰ নিজে ব্যৱহাৰ কৰা কলগেট আৰু ব্ৰাছ লৈ যাব। বাকি আপোনাৰ খোৱা বোৱা থকা চব গোটেইখিনি সুবিধা আছে। লেট্ৰিন বাথৰুমৰ পৰা আপোনাক চাবোন লগতে কাপোৰ ধোৱা সাৰ্ফলৈকে দিব। মানে একো চিন্তাৰ কথাই নাই। আপুনি যদি 1500 টকাত সিট বুকিং কৰে আপুনি এই বস্তুখিনি লৈ যাব লাগিব। তাৰপিছত আপুনি লিখিবলৈ কলম বহীৰো দৰকাৰ নাই, কলম বহী সকলোখিনি আপোনালোকক প্ৰভাইড কৰিব তাত। আৰু মুঠতে আপুনি 2 সপ্তাহ আগৰ পৰা গাহৰি মাংস খাব নালাগিব। তাৰপিছত যিদিনা আপুনি প্ৰথমবাৰৰ কাৰণে যাব সেইদিনাখন আপোনাৰ গাত একো ৰোগ থাকিব নালাগিব, আপুনি ৰোগমুক্ত হিচাপে যাব লাগিব। আৰু আপুনি ভালদৰে প্ৰশিক্ষণ লৈ আৰামকে প্ৰশিক্ষণ লৈ আহি আপোনালোকে গাহৰি ফাৰ্ম কৰিব লাগিব। আপোনালোকক তাত চাৰ্টিফিকেটো প্ৰভাইড কৰিব। আপোনালোকক ধুনীয়াকে যিদিনাখন ট্ৰেইনিং কমপ্লিট হ'ব তো সেইদিনাখন আপোনালোকক চাৰ্টিফিকেট এটা এটাকৈ দিয়া যাব। আপোনালোকক 2 দিন তাত থাকিব লাগিব। এই 2 দিনৰ ভিতৰতে গাহৰি পালনৰ সম্পূৰ্ণ জ্ঞান প্ৰাপ্ত হ'ব। আৰু প্ৰথমতে আপোনালোকক দিয়া যাব থিয়ৰী ক্লাছ। আপোনালোকক ভালদৰে মানে বুজাই দিব, বৰ্ডত লিখি লিখি বুজাই দিব, আপোনালোকে বহীত নোট কৰি গলেই হয়। আৰু তাৰ ছেকেণ্ড দিনাখন দিব আগবেলাটো দিব থিয়ৰী ক্লাছ, পিছবেলাটো দিব আপোনালোকক প্ৰেক্টিকেল ক্লাছ। গাহৰি কিদৰে খাচী কৰিব লাগে, কি কি ইনজেকশ্যন মাৰিব লাগে, সেই গোটেইখিনি মানে তথ্য তাত দিব আৰু আপোনালোকক প্ৰেক্টিকেল কৰাব।
গাহৰি কেনেদৰে খাচি কৰিব লাগে, কেনেদৰে চিলাই মাৰিব লাগে, গোটেইখিনি আপোনালোকক শিকাই দিব ভালদৰে। তো তাত মানে গলেই হয় আপোনালোকে। এতিয়া মই কৈ দিওঁ জেগাডোখৰ নাম। আপুনি ডিব্ৰুগড় নাহৰকটীয়া চাচনিলৈ যাব লাগিব, চৰকাৰী ফাৰ্মলৈ। তাতেই আপুনি গৈ বিন্দাছ গাহৰি ফাৰ্মৰ ট্ৰেইনিং ল'ব পাৰিব। তাতে প্ৰশিক্ষণ লৈ ল'ব গাহৰি পালনৰ, আৰু বিন্দাছ আপোনালোকে গাহৰি পালন ঘৰত আহি কৰিব পাৰিব। একো টেনচন নাই। আপুনি নিজে কিছুমান দৰৱ আনি মজাকে বেজি ইনজেকশ্যন চব গোটেইখিনি দি দিব পাৰিব। মই তাৰ পৰাই ট্ৰেইনিং কৰি অহা, আৰু মই উচ্চ শিক্ষাৰ বাবে মই হাৰিয়ানালৈ যাম বুলি ভাবিছো গাহৰি পালনৰ সম্পূৰ্ণ ট্ৰেইনিং ল'বলৈ। তাত মানে ইয়াৰ বিষয়েও মানে তাত শিকোৱা যায়, আৰু তাত মিনিমাম মানে 10ৰ পৰা 15 দিন তাত থাকিব লাগিব, আৰু তাত মানে ফিজটো অলপ বেছি। তো মই ভাবিছো যে অলপ উচ্চ শিক্ষাৰ বাবে মই হাৰিয়ানালৈ গৈ এই গাহৰি পালনৰ বিষয়টো মই ভালদৰে শিকি আহিম, আৰু আপোনালোককো ভিডিঅ'ৰ মাধ্যমত জনাম, আৰু আপোনালোককো কিছুমান প্ৰব্লেমৰ হেল্প কৰিম। তো আপুনি যদি নতুনকে মোৰ এই চেনেলত আহিছে তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল নটিফিকেশ্যন অন কৰি দিব। তো গাহৰিৰ মই সকলোখিনি আপডেট এই চেনেলৰ মাধ্যমত দি থাকো, সেইটো কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি আপুনি নতুনকে গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিব বিচাৰিছে কম টকাত, তেনেহলে তাৰ বিষয়ে মই ভিডিঅ' বনাই থৈছো। আৰু যদি আপুনি গাহৰি পালন কৰে তেনেহলে গাহৰি এটা কিনি অনাৰ পিছত কি কি কাম কৰিব লাগে, আৰু কেনেদৰে বেমাৰৰ পৰা আপুনি গাহৰিটোক বচাই ৰাখিব, তাৰ বিষয়ে মই ধুনীয়াকে ভিডিঅ' বনাই দিছো। আপুনি মোৰ চেনেল ভিজিট কৰিবা, ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ ভিডিঅ' কেইটা চাই ল'ব পাৰিব। তো গাইছ, আজিৰ ভিডিঅ'ত ইমানে। পুনৰ লগ পাম আমি বেলেগ এটা ভিডিঅ'ত। তো তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।